আপোনাক কোনে ক'লে যে আপুনি বিফল? কোনে ক'লে আপোনাৰ দ্বাৰা একো নহ'ব? সমাজৰ সেই মানুহখিনিয়ে যিবোৰ মানুহে নিজেই নিজৰ জীৱনত একো কৰিব পৰা নাই। জুবিন গাৰ্গে এটা কথা সদায় কয়, মই কাকো ঘেণ্টা খাতিৰ নকৰোঁ, মই নিজৰ ৰাস্তা নিজেই বনাওঁ। যেতিয়া জুবিন দাই গান গাবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁকো বহুতে কৈছিল যে এইটো এটা পাগল, ই বেছি দিন নিটিকে। আজি চোৱা, সেই পাগলটোৰ বাবে গোটেই অসম পাগল। আপুনি কিয় লোকৰ হাঁহিৰ ভয়ত নিজৰ সপোনবোৰ বিসৰ্জন দিছে? লোকৰ কথা শুনি নিজৰ কপালৰ ঘাম মচি ঘৰত বহি পৰিছে। আপোনাৰ মা দেউতাৰ সেই আশা ভৰা চকুহাললৈ এবাৰ চাওকচোন। তেওঁলোকে আপোনাক ডাঙৰ কৰিছে কাৰোবাৰ গোলামী কৰিবলৈ নহয়, তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈহে। শুনি থওক বন্ধু, জুবিন দাৰ দৰেই বুকুত সাহস ৰাখক। যদি যুঁজিব লাগে অকলশৰে যুঁজক, যদি কান্দিব লাগে অকলশৰে কান্দক, কিন্তু কেতিয়াও কাৰো আগত আঁঠু নল'ব, কাৰণ আপুনি এজন যুঁজাৰু আৰু যুঁজাৰুৱে ইতিহাস লিখে, আনে দিয়া গালি নহয়। যদি এই কথাবোৰে আপোনাৰ বুকুত জুই জ্বলিছে তেন্তে কমেণ্টত লিখক, মই অকলেই যুঁজিম, আৰু জুবিন দাৰ এই নিৰ্ভয়তাক নিজৰ এজন প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰক। এনেকুৱা আৰু শক্তিশালী ভিডিঅ'ৰ বাবে আমাৰ এই পৰিয়ালটোৰ সদস্য হ'বলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। মনত ৰাখিব, আপুনি অকলেই নহয়, মই সদায় আপোনাৰ লগত আছোঁ। ধন্যবাদ। জয় আই অসম।